নাটক এখন খুলিলোঁ, এতিয়ালৈকে গায়ন নাই, বায়ন নাই, আনকি ভাৱৰীয়া এটাও ভুমুকি মাৰিবলৈ অহা নাই। সিহঁতক আকৌ ডাঙৰ ডাঙৰ ভাও লাগে। বচনপুৰলৈ নামঘৰৰ কাষত গৈ লুকাই থাকে, ইফালে আকৌ সিহঁতক ৰজাৰ ভাওহে কৰিবলৈ লাগে। ভিন্দৌ বুলি কওঁতে মণিকোট পাইগৈ, সিহঁতৰ আকৌ সপোন কি বলিউডৰ তাৰকা হোৱা। ইফালে আকৌ সিহঁতে সাধাৰণ ভাও এটাই কৰিব নাজানে, বিলাপ নেজানে, পয়াৰ নেজানে, ৰূপক নেজানে, মধ্যাৱলী নেজানে। এনেকে হলে গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা কৃষ্টি সংস্কৃতি কেনেকে জীয়াই ৰাখিব? অসমীয়া ৰসাতলে গ'ল আৰু অসমীয়া ৰসাতলে গ'ল। হয়তো কোন মুলুকাই নহয় নে? নাটক এখন যে খুলিছিলো, গম পাৱ নে নাই? তোকোতো এটা ভাও দিছিলো। কি নাটকনো? শকুনিৰ প্ৰতিশোধ। হা? শকুনিৰ পেটিকোট? হেই নহয় অ, শকুনিৰ প্ৰতিশোধ। মইতো ভাও কৰিব নাজানো। মই শিকাই দিম। শিকাই দিব? শিকাই দিব? আকৌ মই সূত্ৰধাৰ আৰু তই ভাৱৰীয়া। মই যেনেকে কৈ যাম তই তেনেকে কৈ যাবি। মই সূত্ৰটো কোৱাৰ পাছত তই বচনটো কবি, আৰু মই যি ধৰণে দেখুৱাই যাওঁ তেনেকৈ কৈ যাবি। সূত্ৰ: ঐচন প্ৰকাৰে কান্ধত ঢেকি থোৱালৈ শকুনিৰ প্ৰৱেশ। পুত্ৰ: ঐচন প্ৰকাৰে কাণত ঢেকি থোৱালৈ শকুনিৰ প্ৰৱেশ। হেৰৌ এইটো নকবি। হেৰৌ এইটো নকবি। তই খালি 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 তই খালি 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 খালি। আৰে এইটো নকবি অ। আৰে এইটো নকবি অ। ৰ ৰ ৰ ৰ ৰ ৰ ৰ ৰ ৰচোন ৰবলেহে কৈছো। মই সূত্ৰধাৰহে। মই সূত্ৰটো কলে তই বচনটো কবি। তই বুজিছনে নাই? বুজিছো বুজিছো। পাৰিবিতো? পাৰিম পাৰিম। আৰম্ভ কৰিছো দেই। সূত্ৰ: ঐচন প্ৰকাৰে কান্ধত ঢেকি থোৱালৈ শকুনিৰ প্ৰৱেশ। পুত্ৰ: ঐচন প্ৰকাৰে কাণত ঢেকি থোৱালৈ শকুনিৰ প্ৰৱেশ। আৰে এইটো নকবি অ। আৰে এইটো নকবি অ। ধেৎ তেৰি, আকৌ একেটাকে কয়। ধেৎ তেৰি, আকৌ একেটাকে কয়। ৰ নকবি, এইটো মইহে কৈছো। আৰে এইটো নকবি, মইহে কৈছো। আহা, ই নোৱাৰে। তই যাগে। এনেকে হলে উঠি অহা নৱপ্ৰজন্মই কি কলা কৃষ্টি জীয়াই ৰাখিব? চব ৰসাতলে গ'ল আৰু। ভূপেন হাজৰিকাদেৱে এনেই কৈ থৈ যোৱা নাই, অসমতে অসমীয়া ভগনীয়া হ'ব। দৰ্শকসকল, আমি উঠি অহা নৱপ্ৰজন্মই অসমীয়া কলা সংস্কৃতিসমূহ জীয়াই ৰাখিব লাগিব। গতিকে আমি সেই লোপ পাবলৈ ধৰা কলা সংস্কৃতিসমূহ নৃত্যমেৰে সুসজ্জিতভাৱে প্ৰতিষ্ঠা কৰিব লাগিব। জয় আই অসম।